হেল্ল' এভৰিৱান। যিহেতু এইকেইদিন বৰ ঠাণ্ডা দিছে, সেইকাৰণে আজি মাংসখন আমাৰ বাহিৰতে ৰান্ধিলে দাদাই, আৰু বহুত টেষ্টি হৈছিলে দেই। দাদাৰ এনেও মাংস ধুনীয়া হয় বাৰু। আৰু আমিবোৰে দেখিছেনে বাহিৰত এনেকৈ পূৰা লেকচাৰ মাৰি আছোঁ দেই। আমি গোটেইবোৰে যেতিয়া লগ হওঁ মানে পূৰা জমি থাকে। আৰু আমাৰ পৰিয়ালৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব, আৰু আমাৰ পৰিয়ালটো আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আৰু এইটো আছিলে মানে এয়া শুক্ৰবাৰৰ ৰাতিৰ ভিডিঅ'। শনিবাৰে আমি ৰাতিপুৱা পিকনিক যাম এঠাইলৈ, আৰু গধূলি আহিব আমাৰ গুৱাহাটী পাৰ্টি, বাইদেউহঁতৰ গোটেই ফেমিলি আহিব। আৰু নেক্সট ৰবিবাৰে মোৰ তুলনিৰ মেকআপ আছে, আৰু ৰবিবাৰেও খানা চলিব। নেক্সট সোমবাৰে মোৰ ছোৱালীৰ জন্মদিন, ৰাতি নাৰায়ণ পূজা। নেক্সট মঙলবাৰে আকৌ খানা হ'ব। গতিকে এইকেইদিন চিৰিয়েলি পূৰা দিন ৰাতি আমাৰ খানাই চলি থাকিব দেই। আৰু খানাবোৰৰ ভিডিঅ'বোৰ আপোনালোকক অলপ অলপকৈ দেখুৱাই থাকিম, দি থাকিম। আপোনালোকে আগৰ দৰে মৰম আশীৰ্বাদবোৰ দি যাব, তেতিয়াহে আগলৈ আৰু আগবাঢ়ি যাবলৈ পাৰিম। আৰু ইফালে খানা চানা খাই দেখিছেনে এয়া খেলাত পূৰা ব্যস্ত, আৰু এনেকৈ পূৰা আমাৰ খেলাত পূৰা ব্যস্ত দেই। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু তেতিয়া মোৰো ভাল লাগে। আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। আৰু আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। আজিলৈ বাই বাই।